Hi friends, good morning. আজি ভিডিওটো আৰম্ভ কৰি দিলো। ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি ভীমকলৰ পচলা খাম বুলি ভাবিছো আৰু ভীমকলৰ পচলা বোলে চ'ত মাহত খালে পেলুৰ কণী মৰে সেইকাৰণে ভাবিছো আজি পচলা খাম আৰু এই গিজোপা হৈছে জাহাজী কল। জাহাজী কলৰ পচলা নাখাওঁ আৰু ভীমকলৰ পচলা খাম সেইকাৰণে ভাবিছো আজি ভীমকলৰ পুলি এটা কাটিম আৰুনো কি পাওঁ বাৰীখনত চাওঁ বাৰীৰ শাক তেনেহ'লে ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ভীমকলৰ গছ কেইজোপা এই কেইজোপা চাওক ভীমকলৰ পুলি বেছি নায়েই ভীমকলখিনি মানে কাটি কাটি পৰি ভাঙি শেষ এই কেইজোপা আছে ইয়াৰে এজোপা কাটিম আজি পুলি এটা কাটি পচলা খাম আজি তেনেহ'লে ফ্ৰেণ্ডছ মই এটা কাটি লওঁ কল পচলাটো কাটি ল'লোঁ কাটি লৈ ইয়াতে বহি আছোঁ ইফালে চাওক জাবৰ পেলোৱা গাঁত এইটো জাবৰ পেলোৱা গাঁত মই ইয়াতে অকণমান বহি আছোঁ কি বুটলিম এতিয়া তাকে চাই আছোঁ নৰসিংহ পাত অকণমান বুটলিম ৰ'ব এয়া ছিঙি ল'ম নৰসিংহ গছ দেখিছেনে নৰসিংহ পাত চিঙি চাটনি খাম কিছুমান ফুলি গৈছিল চব কুমলীয়া হৈ আছে পাতবিলাক চিঙি এতিয়া নৰসিংহ পাতৰ চাটনি বনাই খাবলৈ বহুতেই ভাল সেইকাৰণে চিঙি হৈ আছে ফুলি গৈছে এইবিলাক কি খুতুৰা বুলি কয় চব মালভোগ খুতুৰা হয় ন এয়া এতিয়া চিঙি এইফালে চাহ গোটেই ওলাই আছে এইফালে এইটো কুকুৰা গঁৰাল দেখিছেনে এইটো কুকুৰা গঁৰাল ইয়াতে ওলাই আছে খুতুৰা এইবিলাক গোটেই মালভোগ খুতুৰা ওলাই আছে চাওক এতিয়া এইখিনি চিঙিম দেখিছেনে এই চাওক মালভোগ খুতুৰা ফুলি গৈছে এই আপোনালোকে কি খুতুৰা বুলি কয় ক'বচোন কোনডাল চিঙো কোনডাল নিচিঙো লাগিছে কল পচলা বিচাৰিছোঁ নাই মোৰ ওচৰত মনো দোকানত হ'ব ভিডিঅ' কৰি থকা মানে মনে কৰি আহিছে ইমান গুচাই লাগেনে এতিয়া কাটিবা নেকি এইটো আমাৰ ডাঙৰ বেটা পৰীক্ষা দি এটালৈ স্কুল বন্ধ আছে ৰিজাল্টো দিলে বাৰু এইবাৰ 9লৈ পাইছে কি কৰি আছে চাওক মনে মনে কৰিছে ভিডিঅ' চাওক এইবিলাক কি কৰিছে দাহে কাটিব এইবিলাক খেলিব লাগে নেকি নালাগে এইবিলাক থৈ দিয়া কাটিব নালাগে এইবিলাক দা ল'ব নালাগে বোলো আঙুলি কাটিব বুলি কৈছোঁ নহয় মই বুটলি আহিলোঁ বুটলি আহি বাৰিন্দাতে বহিছোঁ গোটেইখন বাৰীৰ শাক বুটলিলোঁ আপোনালোকক দেখুৱাই আছোঁ আৰু এইডাল চাওক কল পচলা ভীমকলৰ কল পচলা তো খাব লাগিব আজি আৰু বুটলিলোঁ খুতুৰা বহুত ওলাই আছে কিছুমান ফুলি গৈছে চাওক মালভোগ খুতুৰা লগতে এডাল দুডাল এইবিলাক খুতুৰা পাইছোঁ খুতুৰা পাইছোঁ পৰিছ নপৰিবি বুটলি আনিছোঁ ইমান কষ্ট কৰি এইডাল মৰিচা পালোঁ ইমান ধুনীয়া কোমলীয়া একদম দীঘল ভাঙি লৈছোঁ ধুনীয়াকৈ বুটলি আনিছোঁ আৰু নৰসিংহ এনে চাওক ইমান কোমলীয়া নৰসিংহ
ধুনীয়াকৈ বনাম খাম একদম লোকেল শাক একো মানে সাৰ চাৰ নিদিয়া আৰু লোকেল ঘৰৰ বাৰীৰে হয় বুটলি খাব জানিলে বাৰীখনৰ বহুত কিবা কিবি থাকে নহয়নে এইবিলাক খাব লাগে কেতিয়াবা কেতিয়াবা বজাৰৰ শাক বহুত মানে সাৰ দিয়া থাকে সেইটো কাৰণে ঘৰৰ নিজৰ সাৰ বাৰীৰ সাৰ যিটো বস্তু গজে খুতুৰা নুৰুলেও হয়নে নহয় আৰু এইখিনি আজি খাম আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব ইমানখিনি পালোঁ দেখিছেনে এইখিনি নৰসিংহ ইমানখিনি শাক বুটলি আনিলোঁ এয়া ডলাখন অকণমান পালে নি খাই দিওঁ এইয়া চাওক একদম ডলাখনত মেলি দিছোঁ এইটো কল পচলা বনাব লাগিব খাব লাগিব লগতে এইয়া মালভোগ খুতুৰা আৰু নৰসিংহ ইমান কোমলীয়া কোমলীয়া বহুত ভাল লাগে নৰসিংহ কুলিয়া কান্দিছে কিমান ধুনীয়া কুলি মাত শুনিবলৈ বহুতেই ভাল লাগে এতিয়া ৰুটি খাম আৰু এয়া পৰঠা লগতে এই নৰসিংহ চাটনিৰ লগত খাম ৰঙা চাহ একাপ লৈ লৈছোঁ আৰু মগত পানী লৈছোঁ মানুহজনে আৰু ল'ৰাকেইটা খালেই মই শাক বুটলিবলৈ গুচি গ'লোঁ সেইকাৰণে নাখালোঁ এতিয়া খাই লওঁ ৰুটি আৰু ৰুটি খাই পেলাই ভাত বনাব লাগিব শাকবিলাক বুটলিছিলোঁ যে ধুব লাগিব নৰসিংহ পাতৰ লগত চাটনি বনাই লৈছোঁ খাবলৈ মস্তি লাগিছে আৰু এইফালে এইটো হেৰিটো টিভিটো বান্ধি থৈছোঁ বেড কভাৰ এখনে নিগনিয়ে গোটেই টিভিটোত পোৱালি দিলে গোটেই চাউণ্ড বক্সটো শেষ কৰি পেলালে সেইকাৰণে টিভিটো মানে মই এইটো বান্ধি থৈছোঁ টিভি নেচায় আজিকালি নিগনিয়ে একেবাৰে পোৱালি দি গ'ল টিভিটোত সোমাই গ'ল ফ্ৰেণ্ডছ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ সামৰি দিওঁ বুলি ভাবিছোঁ ময়ো পেট পূজাটো দি লওঁ খাই লওঁ বুলি ভাবিছোঁ সেইকাৰণে ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেনেহ'লে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব তেনেহ'লে আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ বাই বাই ফ্ৰেণ্ডছ ময়ো পেট পূজাটো কৰি লওঁ